নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই। মই আজি উপস্থিত আছোঁ বটিয়ামাৰী পিপলতলা ঘাটত, যিটো জিঅ' বেগৰ কাম চলি আছে। মই তাতে উপস্থিত আছোঁ। আপোনালোকক দেখাম যে আমি এই জিঅ' বেগৰ কাম কেনেকৈ আৰম্ভ হয় আৰু কেনেকৈ কৰিছে দেখাম বোলো। আপোনালোকক আমি লৈ গৈছোঁ জিঅ' বেগৰ যিখিনি মাটি ভৰাই আছে পাইপেৰে মাটি দেখাবৰ কাৰণে। দেখিছে পাইপেৰে মাটি ভৰাই আছে, মানে বালিটো। এইটো ভৰাই আছে। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ বিলত ঘাট। হয়, ইয়াত কিমান দিনৰ পৰা কাম কৰি আছে আপুনি? 3 মাহমান হ'ল। এইটো বাৰিষা হ'বলৈ আৰু বেছি দিন নাই। এই যে আগতে কামটো ক্লিয়াৰ হৈ যাব। হয়, 15 আৰু দিনত কাম ক্লিয়াৰ হৈ যাব। খুব সোনকালে নদীত পানী আহিব, আপুনিতো গম পাই চাগে। গম পাই আছোঁ, আৰু 15 দিনত কাম ক্লিয়াৰেই হ'ব আমাৰ। এতিয়া চাওক, এই যে যিটো পাৰ হয়, পাৰটো অলপ পিছত পানী ধৰক টেনশ্যন নাই। আমি নদী কাষত থকা মানুহ, ব্ৰহ্মপুত্ৰ নদীৰ সোঁতটো আমি জানো, আপুনিও জানে, বিশ্বনাথ ঘাটত থকা মানুহ। আৰু এতিয়া চাওক, এই যে পাৰটো পানী সোঁতেটো সহায় আনিব এইটো। কাম হ'ব, এতিয়া কাম হৈ আছে। আৰু এয়া মটৰ লগাই বিভিন্ন জেগাত মটৰটো বহাইছে বাৰীটো ভৰাবৰ কাৰণে। এইটো পানী উলিয়াইছে, এনেকৈ গোটেই ফেন হৈ গৈছে। এইটো মটৰ লগাই পাইপ ফিটিং কৰি তাত বহাইছে। পাম্পখন সহ বহাইছে মটৰ লগাই। এয়া দেখিছে বস্তা, এইটো চিলাই থৈছে। এই বস্তাখিনি বগা যিখিনি বস্তা দেখিছে সেইখিনি বহুত ডাঠ বস্তা। আৰু ইয়াতে তাঁৰ লগাই পেলাই ইয়াতে ওপৰত বান্ধিব, ইয়াতে ওপৰলৈকে উঠাব। এইটো দেখিছে। আৰু এইটো ক'লা ক'লা বেগত যি দেখিছে, ইয়াত বালি মটৰ দি পেলাই পাইপত দি বালি সোমাইছে। মাটি পানী আৰু বালি সোমাইছে, পানীটো ওলাই গৈছে আৰু বালিটো ৰখি গৈছে। এইটো দেখিছে।